নমস্কাৰ, কি খবৰ? সকলো নিশ্চয় ভালে আছে। আজি গৈ আছোঁ বেলতলা বজাৰলৈ, আনিব গৈছোঁ গাহৰি। বহুত দিন হ'ল গাহৰি খোৱা নাই দেই। গাহৰি ল'লোগৈ আমি। বনাব কৈ দিয়ক। আজি পৰ্ক আছে। পৰ্ক আৰু হেৰি দিম মানে গাজ আছে আৰু গাজ আৰু পৰ্ক আৰু এইটো দে সেই মেজেঙা পাত্তাতে কিটো দি দিয়ে। মেজেঙা দিম মেজেঙা দি খাই ভাল পাব। আদা ৰচুন থাকিব পাৰে, মছলা জাতীয় কোনো বস্তু ব্যৱহাৰ নকৰোঁ। ভেকুৰী যোনটো বনাবৰ কাৰণে এতিয়া কাটি থকা হৈছে, এইটো আনিছোঁ। এইটো নেফাফু, এইটো হৈছে হেৰি কি কয় টেঙা মৰা, আমাৰ ফালে টেঙা মৰা বুলি কওঁ, মেজেঙা পাত্তা। এইটো ঢেকীয়া, এইটো হৈছে পদুনা, পদুনা, এইটো হৈছে যোনটো আমি খাম। এইটো হৈছে কি বাঁহগছ না বাঁহগাজ। এইটো পাহাৰীয়া হয়। আৰু নেমু, তাৰপিছত এইটো হৈছে হেৰি মাছৰুম কাঠফুলা। পাহাৰীয়া গাছ, বজাল গাজ। আমাৰ কুকে মানে একদম জানে, আমি নাজানো এইবিলাক। টেঙা হ'ব বুলি ভাবিছোঁ, টেঙা নহয়। ধুনীয়া লাগিব নহয়, ভাল লাগিব, ভাল পাবা খাই। মজা। ভেকুৰী দুটা, সেয়া হৈছে ঢেকীয়া আৰু টেঙা মৰা পাতৰ। এনেকৈ ধুনীয়াকৈ দুপৰীয়া সাজটো খালোঁ বাৰু। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহিছোঁ দেই, বাই।